শুনটো সেই ঘৰত থাকিবি দেই তই ওলাই কৰি ঘূৰি নুফুৰিবি আকৌ যিখন ৰ'দ দিছে নহয় একদম ৰঙা ৰঙা চিক মুতি যাবিগৈ আকৌ নাযাওঁ ওলাইনো ক'লে যাম বাৰু পিছে দেউতাও এইবাৰ নহ'লে এ চি এটাকে লগাই দিয়ে নেকি বাৰু ইমান গৰমখনত থাকিবই পৰা নাই ৰাতি শুবই পৰা নাই ফেনখনৰ সেই হাৱাও কিবা গৰম নিচিনা আহে সেই কোৱা নহ'লে এ চি এটাকে লগাই দিয়ে নহ'লে এবাৰ অঁ হয় নেকি তৌ সেই মাৰৰ নিচিনাই হ'লি আৰু মাৰে সেই অত দিনৰ পৰা কৈ আছে এ চি লাগে বোলে মইহে ইমান সেই কথাবোৰ গুৰুত্ব দিয়া নাই এ চিটো বাৰু আনিব পাৰোঁ কিন্তু সেই কাৰেণ্টৰ বিলগাল কোনে দিব বাৰু হয় ইমান এগাল বিল আহিব সেইবোৰৰ কাৰণেহে মই এ চিটো অনা নাই বাৰু ৰচোন বাৰু এই দোকানত গৈ কথা পাতি চাব লাগিব এই ছেকেণ্ড হেণ্ড এ চি পায় নেকি সুধিব লাগিব আমাৰ দেখোন পইচা ইমান গাল আছে পইচা গাল থাকোঁতে আকৌ ছেকেণ্ড হেণ্ড এ চিকে লাগিব আনিব লাগে বাৰু ডাইৰেক্ট ফাৰ্ষ্ট হেণ্ডে আনিব লাগে আকৌ মজা নতুন আজিকালি ঢেৰ ষ্টাইল ওলাইছে নহয় সেইবোৰ ল'ব লাগে আকৌ লোকে ব্যৱহাৰ কৰা বস্তুটো লয় নি কিবা বেয়া হৈ আছে ঠিক নাই সেইবোৰ নালাগে দেই ঘৰ চৰ জ্বলি যায় বুলি মোৰ ভয়ে লাগে ধাম ধুম ফুটিলে চেচে আৰু অঁ সেই খাওঁ মিছা নহয় বাৰু সেইটো ঠিকে কৈছোঁ বাৰু হয় আজিকালি ক'ব নোৱাৰি নহয় এই ক'ত বা কি বিজুতি ঘটি থাকে তাকে নতুন এটা আনিবলৈ সেই পইচা দুটকামান কম হৈ আছে সেইকাৰণেহে তই বাৰু সেই এ চি চে চি কথা বাদ দেচোন সেই নহয় সেই পৰীক্ষা কেনেকুৱা কৰিলি বাৰু হয় এতিয়া বাৰু গৰম বন্ধ দিলে বাৰু কিন্তু গৰম বন্ধৰ পিছত যেতিয়া পৰীক্ষা বহি দিব তাত কিমান নম্বৰ পাবি বাৰু কচোন বাৰু তই কিমান নম্বৰ পাবি বাৰু ক সেই দেউতা কথা নাই বতৰা নাই মানে অকল আৰু কৈছোঁ নহয় পৰীক্ষাত কিমান নম্বৰ পাবি অকল খালি এইটোৱে সুধি থাকে কৈছোঁ দেখোন ভালকৈ পাছ কৰিম বুলি তোমাৰ কি মোৰ ওপৰত কি অকণো বিশ্বাস নাই নেকি বাৰু তোৰ ওপৰত ইমান বিশ্বাস নাই কিন্তু বাহিৰৰ ওপৰত বাৰু বিশ্বাস আছে বাৰু তোৰ কথা ক'ব নোৱাৰি নহয় তই মানুহটো খেলি মেলি আছোতো অকণমান তাকেহে বাৰু নম্বৰ পাম বুলি বাৰু কৈছোঁ বাৰু এই পৰীক্ষাত ভাল নম্বৰ পালেহে মই এ চি এটা লৈ দিম নহ'লে নলওঁ আকৌ বহি দিয়াৰ পিছতহে গম পাম নহয় কিমান ফাইলটো হৈছে তই হ'ব পৰীক্ষা বহি দিলে গম পাবা নহয় তুমি খালি বায়ে প্ৰশংসাই কৰি থাকা আৰু মোৰ প্ৰশংসা আজিলৈকে তুমি জীৱনত কৰি পাইছানে বাৰু মই সদায় বেয়াই আৰু ন এইজনী আহি ক'ত মাজত সোমাইছেহি চাওঁ ভৰিটো অকণ অঁতাই দেচোন চাওঁ মই বিচনাখনলৈ যাওঁ বাই এই অট'খন জেগা আছে তই দেখা নাই হা তই মোৰ ভৰিৰ ওপৰতেহে যাবলৈ পাৰি যা ইফালে ঘূৰি যা মই ভৰি চৰ অঁতাবলৈ নাই যা ইফালে যা তই যে কেলে এনেকুৱা বাৰু ভৰিখন অঁতাই দেচোন ভৰিখন অঁতাই দিলে হয় দেখোন তই যা আই যা তই বগে যা দেউতা তোমালোকেনো কি কথা পাতি আছা মোকো কোৱাচোন কিনো পাতিবি আৰু বাহিৰে কৈ আছে বোলে সেই গৰমত বোলে এ চি এটা লাগে তাকে তাক কৈছোঁ পৰীক্ষাটো বোলো কেনেকুৱা কৰিলি বোলো যদি পৰীক্ষা ভাল কৰিলি তেতিয়াহে বোলো এ চি আনি দিম তাকে পাতি আছিলোঁ পাই আৰু পিছে হেৰি নহয় তই যে আহিলি মায়ে ক'ত গ'ল আছে মায়ে সেই পাকঘৰত কাম কৰি আছে ময়ো সেই বাচন কেইটামান ধুই পেলাই আহিলোঁ মাও আহিব আৰু ইমান গৰমৰ মা দেউতা এই পাকঘৰডালতে থাকিব নোৱাৰি আৰু নোৱাৰিহে আহিছোঁ আৰু লোৱা এ চি এটা সোনকালে লোৱা পাই তাকেহে ভাবোচোন কথাবোৰ বাৰু ল'ব পাৰোঁ নে নোৱাৰোঁ পিছে হেৰি নহয় দেউতা এই গৰম বন্ধত কি আমাক ক'তো ফুৰাবলৈ নিদিয়া নেকি তুমি তাকেহে মাৰে সেই ঘৰলৈ যাওঁ কৈ আছে বোলে সেই ল'ৰা ছোৱালীকেইটাক বোলে লৈ যাওঁ বোলে তহঁতি যাবিনে বাৰু মমাহঁতৰ ঘৰলৈ যাম দেউতা যাম মমাৰ ঘৰলৈকে যামো তইতো আৰু এনি টাইম ঠেং মেলি থাকিবি আৰু তই অ'ত যাওঁ ত'ত যাওঁ মাজনী এইটো পৰীক্ষা কেনেকুৱা কৰিলে বাৰু গম পাওঁ নাপাওঁ এইটো আকৌ মোক সঁচা কথা নকয় নহয় ভাল কৰিলোঁ বুলি কৈ আছে বাৰু আগৰ পৰীক্ষাকেইটা বহীখনলৈ মনত পৰিলে মানে মোৰতো আৰু মূৰ চুৰ ঘূৰাই যায়গৈ আৰু কি কৰিছে আৰু তই গম পাৱনে বাৰু এই পৰীক্ষা কেনেকুৱা কৰিছে নাজানো দেই এইটোহে গম পাব কয় কিবা এটা বহীত দেখে কিবা এটা তাকেহে মোৰ যে মহা টেনশ্যন হৈছে আৰু হেই দেউতা কিনো ইমান টেনশ্যন লৈ থাকা কৈছোঁ দেখোন ভালকৈ লিখিছোঁ বুলি তোৰ লগৰবোৰক সুধিলেহে গম পাম মই তই কি লিখিছ তোক মই পটককৈ বিশ্বাস নকৰোঁ জানো নহয় তই কি লিখন লিখি থৈ আহ হ'ব দে মোৰ পৰীক্ষা মইহে গম পাইছোঁ কেনেকৈ দিছোঁ তই বৰ বেছি উস্তাদি মাৰি কথা কৈ থাকিবি দেউতা আগত সেয়া তোক একেবাৰে একো সুধিবই নোৱাৰি আৰু তোৰ ইমান পিটিকে খং উঠেনে এই মেগী বনালে আকৌ দৈ খাবলৈ যাবি এই পৰীক্ষাৰ কথা সুধিলে মানে আকৌ এই মোক আকৌ খং কৰ যা তোক নামাতো মই নামাতিলে নাই যা যেতিয়া পঢ়াৰ কথা সুধি থাকিলে মানে মই অকণো ভাল নাপাওঁ দেখিছা দেউতা তাৰ কথা দেখিছা তাকেহে তাৰহে ৰাগটো বেছি আকৌ মাজনী যা তই মাৰক অকণমান সহায় কৰি দেখি যা এইটোৰ কথা পাতি থাকিলে মানে তহঁতৰ আকৌ কাজিয়াহে লাগিবি নহ'লে যা এই মা ভাগৰ কাম চাম কৰি হ'লেই চব মা আহিবলৈকে লৈছে ইয়ালৈ হ'ব বাৰু দিয়া মই এইটো ৰুমলৈকে যাওঁগৈ তোমালোকে সেই বাপেক পুতেকে যি কথা পাতি আছিলা পাতি থাকা মই মেগী বনালে মানে বাতিলৈ কিন্তু পিছে নাহিবি দেই কৈ দিলোঁ আকৌ যা নাখাওঁ যা তই বনোৱা মেগী মই নাখালেহে পাৰিছোঁ শুনটো মনে থাক তোৰ যে মুখখন বৰ চোকা দেই তোৰ কেলে সেইজনী বায়ে নহয় জানো কথাবোৰ অকণমান চাই চিতি কবি আকৌ
ইমান মুখে মুখেনো কেলৈ উত্তৰ দিয় তোৰ আৰু পঢ়া কথা তাই সুধিবই আৰু সেইটো তাই বায়েক হিচাপে দায়িত্ব নহয় জানো তোৰ আকৌ ইমান পটককৈ আকৌ ৰাগটো উঠিলে কেনেকৈ হ'ব বাৰু কচোন হে নহয় মোক খং উঠি যায় এনি টাইমৰ মানুহক কিবা পঢ়া কথা সুধি থাকে নি হ'ব দে নুসুধো দে বাপেকে পিতেকে সেই ফেনা হোৱা লৈ কথা পাতি আছে মই যে সেই গৰমখনত যে সেই বাচন বৰ্তনগাল ধুই যে মৰিছোঁ মোক খবৰ কোনোবাই লৈছেনে বাৰু লৈছোঁ পাই এই মাত্ৰ সেই মাজনীৰ সৈতে সুধিছোঁ নহয় বোলো সেই মাৰে বোলো কি কৰিছে বোলে সেই বাচনগাল ধুই আছে বোলে মই বোলো মাতি দিয়েগৈ যোৱা বোলো ফেন হোৱা লক্ষী অকণ সেই বুলি কৈ পঠিয়াইছোঁ নহয় তাই কি তোমাক নক'লে নেকি নাই কোৱাগে আকৌ পিছে সেই কিনো কথা পাতিছে দুটাই আৰু এইটো ভাগ কি হ'ল মুখখন দেখোন এপাচি কৰি আছে অ' পিতাই কি হ'ল তোৰ কি ক'বা আৰু বায়েকে ভায়েকে এনি টাইম দেখোন কাজিয়া লাগি থাকে তাকে সেই খুটখাটকৈ লাগিলে আৰু তাকে পৰীক্ষাৰ নম্বৰৰ কথা সুধিলে এজনে আকৌ সেই মুখখন ফুলাই এপাচি কৰিলে তাক হেনো বোলে সেই এ চিটা লাগে বোলে ইমান গৰমত বোলে থাকিব পৰা নাই বোলে মই তাকে কৈছোঁ বোলো এ চিটো দিম বাৰু খালী বোলো সেই নম্বৰ ভালকৈ পাব লাগিব সেই বুলি কৈছোঁ তাকে বায়েকে অকণমান জোকালে আৰু সেইটোতে সি পেচ পাতিছে আকৌ মা তুমি দেখোন জানাই মই পঢ়া কথা বেছিকৈ সুধি থাকিলে মানে বেয়া পাম বুলি অকল খালি দেউতা বায়ে মিলি পেলাই মোক পঢ়া কথা সুধি আছে পৰীক্ষা দিলোঁ আৰু এতিয়া আকৌ বেয়া হ'লেও মই শুদ্ধ কৰিবগৈ নোৱাৰোঁ ভাল হ'লে একো কৰিব নোৱাৰোঁগৈ হয় নহয় বাৰু দেউতাই আকৌ সেইটো কথাকে বুজি নাপায় আকৌ সুধি আছে আকৌ মোক কি খং উঠে নেকি সেইটোহে কথা হয় আকৌ মোৰ পিতাইটো হেৰি তাকতো পঢ়া কথা কেলৈ সুধিব লাগে বাৰু সি পৰীক্ষা দিলে আৰু বেয়া হ'লেও উপায় নাই এতিয়া ভাল হ'লেও উপায় নাই হয় নহয় পিতাই তুমি এক নম্বৰ উঠাই দিয়া ৰ'বাচোন ল'ৰা বেয়া হ'লে তুমিহে মোৰ পৰা পিটন খাবা সেইবোৰ পিছৰ কথা মুঠতে এবাৰ এ চি এটা ল'ব লাগে দেই ইমান গৰমত থাকিব নোৱাৰি পাই এই এ চি ল'বলৈ ৰ'বাচোন এটকাত দুটকাত নাহে নহয় কিমানগাল পইচা লাগিব বাৰু কোৱাচোন তুমি হে সৰু ল'ৰা ছোৱালী নিচিনা কৰিছা কেলেনো কেইটকানো ল'ব আপোনাৰচোন ইমানখিনি পইচা আছেই এ চি এটা ল'ব নোৱাৰি নি কিবা সেইবোৰ মই নাজানো মুঠতে আজিৰ ভিতৰত মোক এ চি এটা লাগিব হ'ব বাৰু দিয়া কিবা এটা চিন্তা কৰি চাম বাৰু দেই অ' দেউতা সঁচাকৈ কৈছা নে কিনো তাৰ এতিয়া দাঁত ওলাই গ'ল অথনিৰ পৰা সেই মুখখন এই পাচি কৰি থৈছিলি কৰিমে আকৌ যিটো কথা সুধি থাকিলে মোক কি খং নুঠে নেকি হ'ব এতিয়া সেইবোৰ বাদ দিয়ক হেৰি নহয় ওলাব নে কি এ চি চাবলৈ যাম আজিয়ে যাম ৰ'বা পিছবেলা মজা লাগিব এতিয়া থাকি আমাৰ ঘৰত এতিয়া এ চি যাব আৰু